হাই, আজি আকৌ এখন আনিলোঁ আপোনাৰ হুণ্ডাই গাজিয়া 2018 লাষ্টৰ হয়। স্কুটিখন মই দেখুৱাই লৈছোঁ ভালকৈ। আকৌ এখন আনিলোঁ গাজিয়া এখন। কিলোমিটাৰটো মাত্ৰ আপোনাৰ 18,582 কিলোমিটাৰ চলিছে। ডাবল ষ্টেণ্ড দি লৈছোঁ, একদম মজা হৈ আছে, একো ভঙা চিঙা নাই। তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যন হয়। তাৰপৰা আপোনাৰ একদম ফ্ৰেছ হৈ আছে স্কুটিখন, কোনো দাগি চাগি নাই, বৰ ধুনীয়া লুকছত আছে। কোনোবাই লয় যদি ল'ব পাৰে, ভাল স্কুটি ল'ব পাৰে, মোক কণ্টেক্ট কৰিব। আগৰ টায়াৰটো একদম নতুন লগাইছেই বাৰু, ধুনীয়া হৈ আছে, খালি বেকৰ টায়াৰটো অলপ গৈ আছে আৰু ইঞ্জিন একদম চিল হৈ আছে, খালি স্কুটিখন লেতেৰা হৈ আছে। বেকৰ টায়াৰটো অলপ গৈছে। কিলোমিটাৰটো মাত্ৰ 18,000 চলিছে। ইঞ্জিন চিল হৈ আছে। বাকী কালাৰ চালাৰ একদম বহুত ধুনীয়া হৈ আছে, চাব পাৰে। যদি কোনোবাই ল'ম বুলি ভাবিছে তেন্তে মোক কল কৰিব, নম্বৰটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। আৰু মই এখন ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু ট্ৰান্সফাৰ কৰাই দিম। 45 পৰিব দামটো। কাৰোবাৰ যদি লাগে ভাল স্কুটি পাব, কল কৰিব। তো ভিডিঅ'টো ইমানটো এতিয়া চলাই পেলাই দেখুৱাম, চাই থাকিব আপোনালোকে। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব, আৰু ভিউটো কেনেকুৱা লাগিছে জনাব ঠাইডোখৰ। এতিয়া মই চলাই পেলাই দেখুৱাম।